নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল টিয়াৰ নলেজ। তো আপোনাৰো ধনৰ প্ৰয়োজন নেকি কৃষি কাৰ্য সম্পাদন কৰিবলৈ, উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বা ব্যৱসায় সম্পাদন কৰিবলৈ? তেন্তে আপুনি চিন্তা নকৰিব, আপুনিও লাভ কৰিব পাৰে লাখ টকা পৰ্যন্ত চৰকাৰী ধন। যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনিও লাভ কৰিব পাৰিব এই ধন। ইতিমধ্যে এই ধৰণৰ আবেদনৰ যিটো অনলাইন প্ৰক্ৰিয়া সেইটো অলৰেডি আৰম্ভ হৈছে। তো আপুনিও এই ধৰণৰ ভাৱে কেনেকৈ আবেদন কৰিব, কেতিয়ালৈ আবেদন কৰিব পাৰিব আৰু এই স্কিমৰ আণ্ডাৰত আপুনি কিমান টকা লাভ কৰিব পাৰিব, এই সকলোবোৰ সবিশেষ জনাম এইটো ভিডিঅ'ত। সেই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকিব। আৰু লগতে যদিহে আপোনালোক আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি এনেধৰণে আগতীয়াকৈ আপডেট দিয়া যিকোনো তথ্য নটিফিকেশ্যন পোনপ্ৰথমে আপুনি লাভ কৰিবলৈ সক্ষম হয়। তো বলক পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যদিহে আপোনাৰ ব্যৱসায়ৰ বাবে মূলধনৰ প্ৰয়োজন বা কৃষিকাৰ্য সম্পাদন তথা উচ্চ শিক্ষাৰ বাবে ধনৰ প্ৰয়োজন, তেন্তে আপুনিও চৰকাৰৰ পৰা আবেদন কৰিব পাৰিব এই ধন। 10 লাখ টকা পৰ্যন্ত ঋণ লাভৰ সুবিধা পাব আপুনি। আৰু এই ঋণ আপুনি PMEGP অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰামৰ আণ্ডাৰত এই ধন আপুনি লাভ কৰিব। আৰু যদিহে এই ধনৰ বাবে আপুনি আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ আধাৰ কাৰ্ড থকাটো কম্পালচৰি। আধাৰ কাৰ্ড থাকিলে আপুনি এই ধনৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই PMEGP ঋণটো আপোনালোকক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই প্ৰদান কৰিছে। গাঁও অঞ্চলৰ পৰা যদিহে আপুনি এই ঋণৰ বাবে এপ্লাই কৰে তেন্তে আপুনি 35% পৰ্যন্ত চৰকাৰে আপোনাক ৰাজসাহায্যৰ সুবিধা প্ৰদান কৰিব। আৰু যদিহে আপুনি চহৰ অঞ্চলৰ পৰা বিলং কৰে তেন্তে আপোনাক 25% পৰ্যন্ত ৰাজসাহায্য চৰকাৰে প্ৰদান কৰিব। আৰু এই ঋণৰ বাবে আপুনি অকল আধাৰ কাৰ্ড থাকিলেই এই ঋণৰ আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া আপুনি এই ঋণৰ বাবে এপ্লাই কৰিব কেনেকৈ? চিন্তা নকৰিব, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম, খালি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। এই ঋণৰ বাবে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। আৰু অ'পেন কৰি লৈ আপোনালোকে চাৰ্চ বাৰত PMEGP লোন এপ্লাই অনলাইন বুলি সাৰ্চ কৰি দিব। আপোনালোকে সাৰ্চ কৰাৰ লগে লগে আপোনালোকে অলপ স্ক্ৰল কৰি চাব। স্ক্ৰল কৰি চোৱাৰ লগে লগে আপোনালোকে ইয়াত চাব যে PMEGP অনলাইন এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন, এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেধৰণে এখন ফৰ্ম খোল খাব। আৰু এই ফৰ্মখনে আপোনালোকক ফিল আপ কৰি ছাবমিট কৰিব লাগিব। আৰু এই ফৰ্মখনত বিভিন্ন ধৰণৰ অপশ্যনসমূহ, যেনে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ, এনৰলমেণ্ট ID, নেম অফ এপ্লিকেণ্টছ, এনেধৰণৰ বিভিন্ন ধৰণৰ যি আপোনালোকে বিচাৰিছে সেইখিনি আপোনালোকে শুদ্ধভাৱে দি দিব। আৰু দিয়াৰ পিছত আপোনালোকে সকলো তথ্য সম্পূৰ্ণকৈ ফিল আপ কৰি ইয়াত আপোনালোকে বেংক ডিটেইলছো দিব লাগিব। দিয়াৰ পিছত আপোনালোকে লাষ্টত আই হেয়াৰ বাই ডিক্লেয়াৰ ডেট এইটো আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছত ছেভ এপ্লিকেণ্ট ডাটাত আপোনালোকে ক্লিক কৰি দিব। আৰু এই ছেভ এণ্ড এপ্লিকেণ্টছ ডাটা কৰাৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম এইখন ছাবমিট হৈ যাব। আৰু এই ছাবমিট হোৱাৰ লগে লগে আপোনালোকৰ যিখন টকা আপোনালোকে পাই যাব। কেইদিনমান পিছতে আপোনালোকৰ যি লোনৰ বাবে আপুনি এপ্লাই কৰে সেই লোনটো আপুনি পাই যাব। তো যদিহে আপোনালোকে এই লোনৰ বাবে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকে এনেদৰে এপ্লাই কৰিব পাৰে। তো মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিলোঁ, কেনেকৈ আবেদন কৰিব, ক'ত আবেদন কৰিব। তো ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰিব। আৰু যদিহে আপোনালোকৰ ইয়াত কিবা কনফিউজ থাকে তো প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো এটা লাইক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়া কাৰণে ভালে থাকিব, সুস্থ থাকিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।